মায়ে তোমাক শাসন কৰিবলৈ কৈছে কি বুলি ন শাসন কৰি চকু কোপা কৰি সুধিত দেখি কিয় কৰি ফুৰা কৰি কি গ'লে কি দেখি কি দিব দেখি কমছে কৰিবলৈ গ'লে কৈছো নহ'লে কি দেখোঁ বৰ চিন্তা হ'ল দেখি কমছে কলৈ ক'ত যাব নোৱাৰা তুমি কলৈ ক'ত যাব নোৱাৰা তুমি ঘৰতে থাকা নহ'লে কিৰে কৰাটো বেছি পাগল হ'ব এইবিলাকক শাসন কৰা বুলি নন্দনে কি কৈছে কিবা শুনিছানে তুমি বুজিবলৈ চেষ্টা কৰিছানে সি মনত কিমান কষ্ট পাইছে খেলবোৰ খেলোঁতে জানো আপুনি কেতিয়াবা চিন্তা কৰিছিল যে এইবোৰ খেলে তাক কিমান কষ্ট দিব আপুনি দেখোন লোকচানৰ খেল খেলাই নাছিল নহয় শ্ৰীমতী মালিনী দেৱী আমাৰ লোকচান কৰি কেনেকৈ নিজে লাভত থাকিব পাৰি তাকে আপোনাৰ বেপাৰৰ মাত্ৰ ফৰ্মুলা জ্ঞান কৰিছিল কিন্তু আজি মই আপোনাক এটা নতুন ফৰ্মুলা শিকাম কিছুমান লাভৰ আৰক্ষীয়ে লোকচানৰ অংক লুকাই থাকে আৰু সেই অংকটো বুজি নাপালে বেপাৰত মাৰ খোৱাটো খাতা লোকচান ধৰাবা তুমি মই সিদ্ধান্ত লৈছো এইখন ঘৰ মই এৰি নাই